हेलो एवरीवन वेलकम बैक माय यूट्यूब चैनल की खबर सकलोरे आशा करूँ निश्चय भाले और हेया मैं इतना रेडी हो लैसो आमी इतना डॉक्टर ओसरले जाम मार लगत जाम मैं और काली रातिर পৰা মানে মোৰ पूरा एकदम पेटर বিষত শুব পৰা নাই ঢাকিব পৰা নাই সেইকাৰণে ভাবিছো আল্ট্ৰাসাউন্ড এটা কৰি আহো আৰু ভিডিওটো শেষৰলৈকে চাই থাকিব তেতিয়া গম পাব কি কৰো আৰু আল্ট্ৰাসাউন্ডৰ ৰিপৰ্ট কি বা ওলাই এতিয়া যাই আহোচোন তাৰ পাছত গম পাম আৰু হেয়া ইফালে মই ওলাই আহিলো আৰু হেয়া আহি পাই গলো ঢেকিয়াজুলি টাউনত তাৰ পিছত এতিয়া গৈ আছো আৰু ভিডিওটো শেষৰলৈকে চাই থাকিব এয়া আহি পাই গলোহি কিন্তু ডক্টৰ অহাই নাই এতিয়ালৈকে দেৰি হ'ব বুলি কৈছে আমি মানে সোনকালে আহিলো ভালে হ'ল নামটো লিখাই থৈ দিলো নহলে একদম পাছতহে পালো হয় আৰু হেয়া আল্ট্ৰাসাউন্ড কৰিবৰ কাৰণে খালি পেটত আহিলে খুব ভাল সেইকাৰণে খালি পেটত আহিছিলো তাৰ পিছত ভাবিলো ডক্টৰ অহালৈকে মানে পেটৰ বিষ বেছিহে হৈ যাব ভোকত থাকিলে সেইকাৰণে কিবা এটা খাবৰ কাৰণে আহিলো আৰু হেয়া কিবা কিবিও পেকিং কৰি ললো ঘৰৰ কাৰণে আৰু মই ৰসগোল্লা এটাহে খালো তাৰ পিছত কৈছালে মায়ে ফুল লম বুলি কৈছে এতিয়া এনে চাই থৈ গৈছে যাওঁতে লৈ যাম যোৱা সময়ত এয়া দেখিছে ইমান ধুনীয়া ফুল তাৰ পিছত আৰু ডক্টৰ অহালৈকে কিবা কিবি অলপ বজাৰ কৰি লওঁ বুলি ভাবিলো আৰু আলহী অহাৰো কথা আছে তো ভাবিলো বজাৰ অলপ কৰি লৈ যাওঁ তাৰ পিছত হেয়া আমি বজাৰ পিনে আহিছো তাৰ পিছত এতিয়া চাওচোন কি লওঁ আৰু হেয়া মায়ে নাৰিকল লবৰ কাৰণে নাৰিকল চাইছে কিন্তু বহুত দাম কৈ আছে এনেকৈ মানে কবাত খুদি মিলাই মিলি লৈ যাম আৰু 140 টাকা জোড়া আছে চাগে খুদি চাবি এয়া হৈছে আমাৰ ঢেকিয়াজুলি ডেইলি মাৰ্কেট আৰু হেয়া ইয়াৰ পৰা নাৰিকল লৈ ললো বেলেগত কৈছিলে 140 টকা জোড়া ইয়াত পালো 120 টকাকে তো ইয়াৰ পৰাই লৈ ললো মায়ে লৈছে আৰু নাৰিকল লোৱাৰ পাছত বেগ এটা লৈছিলো বেগৰ পইচাটো দিবলৈ পাহৰিলে মায়ে আকৌ হেয়া দোকানীজনে দেখিছেনে আমাৰ পাছে আহি মানে মাতি আছিল তাৰ পিছত আমি ঘূৰি চালো কোনেনো মাতিছে তাৰ পিছত ঘূৰি যোৱাৰ পাছত মায়ে পইচাটো দি আহিলে আৰু হেয়া ইফালে অলপ কেঁচা শাক চব্জি অকমান বজাৰ কৰি ললো মিলাই লম এইটো দুই মুঠাতে পালেং খাতে এক মুঠা আৰু হেয়া ইফালে আমি সোমালো মলত ষ্টাইল বজাৰত ইয়াত অলপ বজাৰ কৰি লৈ যাও কিবা কিবি লগা হৈ আছে তাৰ পিছত ইয়াতে সোমালো কিন্তু ভিডিঅ' কৰি আছিলো ভিডিঅ' কৰিবলৈ মানা কৰিলে কৈছে ভন্টি ইয়াতে ভিডিঅ' নকৰিবা তো ভিডিঅ'টো নকৰিলো আৰু কি লোৱা হ'ল সেয়াও দেখুৱা নহল বাৰু ভিডিঅ' কৰিব যিহেতু মানা কৰিছে আৰু হেয়া মায়ে যে ফুল চাই থৈ গৈছিলে সেয়া আহোতে আমি ললো ফুল কেইটামান
আৰু সেয়া ইফালে আহিলোঁ আমি ডক্টৰৰ ওচৰত আল্ট্ৰাচাউণ্ডৰ কাৰণে আৰু ইয়াত মানুহ বহুত হৈ গ'ল কিন্তু ডক্টৰ এতিয়ালৈকে অহাই নাই ডক্টৰ অহা কথা আছিলে 12:30 কিন্তু এতিয়া হেনো আহিব 2টা বজাত তো এতিয়া 2টা বজালৈকে ৰখি থাকিব লাগিব এতিয়া বাজিছে 12:30 12:30 পৰা এতিয়া 2টা বজালৈকে ৰখিব লাগিব তাকো মোৰ আছে 8 নম্বৰত এনেকৈ ৰখি থাকিব লাগিব এতিয়া তো এনেকৈ ৰখি আছোঁ আৰু ভোকো লাগিছে আৰু এনেকৈ আছোঁ এতিয়া আৰু এয়া হৈছে মোৰ মা আৰু ইয়াৰ ফালে আল্ট্ৰাচাউণ্ডৰ কাৰণে আহিলোঁ এতিয়া আল্ট্ৰাচাউণ্ড হৈ আছে তাৰপিছত ৰিপৰ্টৰ কাৰণে অলপ টাইম ৰখিব লাগিব ৰিপৰ্টত বা কি ওলাই এতিয়া সেয়া ৰখি আছোঁ ৰিপৰ্ট দিবহে এয়া আহি গ'লোঁ ৰিপৰ্ট লৈ আহিলোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ আৰু ৰিপৰ্ট লোৱাৰ পাছত অলপ বজাৰো কৰিলোঁ কিবা কিবি অকণমান ল'লোঁ তো সেয়া দেখুৱাম হ'ল ঘৰত গৈ যদি পাৰোঁ তেতিয়া দেখুৱাম বাৰু কি কি আনিলোঁ এতিয়া গৈ আছোঁ ঘৰত এয়া ঘৰত আহি পাই গ'লোঁ আৰু এয়া খাবৰ কাৰণে কিবা কিবি অলপ লৈ আহিছোঁ ৰিয়েল ফ্ৰুট জুচ আৰু অটছ লৈ আহিছোঁ আৰু বনবিটা খাব মন গৈছিলে লৈ আহিছোঁ খেজুৰ কিবা কিবি এনেকৈ আছে আৰু কিবা কিবি আনিছোঁ আৰু এতিয়া আমাৰ আলহী অহাৰ কথা আছে কাইলৈ তো এয়া অকণমান পিঠা বনাইছোঁ আৰু কিবা কিবি পিঠা বনোৱা হৈছে কিন্তু ভিডিঅ' কৰা হোৱা নাই আৰু ভিডিঅ'টো আজি ইমানেই আকৌ লগ পাম মোৰ নেক্সট এটা ভিডিঅ'ৰ সৈতে যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ লগ পাম বাই বাই